অসম বিজেপিৰ জাৰজহতা সন্তান সত্যৰঞ্জন বৰাই আজি বঙাইগাঁৱলৈ আহি যথেষ্ট বিতৰ্কিত কিছুমান তেওঁ মন্তব্য দিয়া আমি দেখিবলৈ পাইছোঁ যে চীনত মুছলমানক অত্যাচাৰ কৰা হয়, গতিকে ভাৰতত মুছলমানক অত্যাচাৰ কৰিবলগীয়া এনেকুৱা ধৰণৰ কিছুমান বিতৰ্কিত আমি মন্তব্য কৰা দেখিবলৈ পাইছোঁ। গতিকে এই ভণ্ড সন্যাসীজন ভণ্ড যিজন হিন্দু, আচলতে হিন্দুত্বৰ নামত এজন কলংক। গতিকে এই মানুহজনক অলতিপৰমে আমাৰ হিন্দু সমাজে, সমগ্ৰ অসমীয়া সমাজে ইয়াক আপোনাৰ বহিষ্কাৰ কৰিব লাগে। সমগ্ৰ অসমীয়া সমাজে ইয়াক আপোনাৰ বয়কট কৰিব লাগে। প্ৰকৃতাৰ্থত যদি সত্যৰঞ্জন বৰা হিন্দু হয় তেনেহ'লে তেওঁ হিন্দুৰ কাৰণে মাত নামাতে কিয়? কেৱল মুছলমানক গালি দিলেই হিন্দুত্ববাদী নহয়, কেৱল মুছলমানক গালি পাৰিলেই হিন্দুত্ববাদী নুবুজায়। যদি প্ৰকৃতাৰ্থত তেওঁ হিন্দুৰ হৈ মাত মাতিব খুজিছে, এই যে আমাৰ কেইদিনমান আগতে BSNLৰ 80,000 মানুহৰ যে চাকৰি গ'ল, এইবিলাক গোটেইবিলাক হিন্দু। কেইদিনমান আগতে যে আপোনাৰ SBIৰ যে আপোনাৰ 30,000 মানুহৰ চাকৰি গ'ল, সেইবিলাক গোটেইবিলাক হিন্দু। আপোনাৰ যোৱা লকডাউনত যে আপোনাৰ 42,000 মানুহৰ মৃত্যু হ'ল, এই গোটেই মেক্সিমামে ইয়াৰ হিন্দু। আপোনাৰ এই লকডাউনত যে আপোনাৰ হাজাৰ হাজাৰ মানুহৰ কোটি আমাৰ দেশৰ যে আপোনাৰ প্ৰায় 2,10,000 মানুহৰ চাকৰি গ'ল, তাৰে 80% হিন্দু। তেওঁলোকৰ কাৰণে তেওঁ কিয় মাত মতা নাই? কেইদিনমান আগতে এটা SR ইণ্টাৰভিউ হৈ গ'ল। এই SR ইণ্টাৰভিউত অসমৰ হাজাৰ হাজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীয়ে ইণ্টাৰভিউ দিছিলে, কিন্তু বিজেপি চৰকাৰখনৰ কিছুমান নেতা পালি নেতাই পইচা খাই পেলাই ব্যাপক কেলেংকাৰী কৰি পেলাই তেওঁলোকে এতিয়া বিদেশত পলাই আছে। এই যে ইণ্টাৰভিউ দিয়া ল'ৰাবিলাক, এই যে নিবনুৱা ল'ৰাবিলাক, এইবিলাকৰ 80% হিন্দু। এওঁলোকৰ কাৰণে কিয় আজিলৈকে সত্যৰঞ্জন বৰাই মাত মতা নাই? কেৱল মুছলমানক গাড়ী পাৰিলেই হিন্দুত্ব নুবুজায়, কেৱল এটা ৰঙা ফট লৈ গেৰুৱা বস্ত্ৰ এখন গাত লৈ ফুৰিলেই হিন্দুত্ব হোৱা নুবুজায়। যদি তেওঁ প্ৰকৃতাৰ্থত হিন্দু নেতা হয়, তেওঁ হিন্দুসকলৰ হৈ মাত মাতক। তেওঁক আজিলৈকে আমি হিন্দুসকলৰ হৈ মাত মতা দেখা নাই। গতিকে এনেকুৱা ধৰণৰ ফটুৱা যিবিলাক নেতা, ভণ্ড সন্যাসী, এইবিলাকক ৰাইজে বয়কট কৰিব লাগে আৰু য'তে যায় আচলতে ৰাইজে এওঁলোকক পহু খেদা দিব লাগে। ধন্যবাদ। সত্যৰঞ্জন বৰা বঙাইগাঁও জিলাত তেওঁ আহি পেলাই আজি যি অপ্ৰাসংগিক আৰু ইছলাম ধৰ্মৰ বিৰুদ্ধে যি তেওঁ কটু মন্তব্য কৰিছে, আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ ধিক্কাৰ দিছোঁ। আমি কিছুমাহ ধৰি দেখি আহিছোঁ যে এইজন ব্যক্তিয়ে সঘনাই এটা ধৰ্মক টাৰ্গেট কৰি এটা ধৰ্মৰ ওপৰত তেওঁ যেনেকৈ কোৰাণৰ কথা কয়, হাদিছৰ কথা কয়, বিভিন্ন সময়ত ছৈয়দ আব্দুল মালিকক তেওঁ জেহাদী বুলি ঘোষণা কৰে, ছাৰ ছাদুল্লাক তেওঁ দালাল বুলি কয়, এনেকুৱা মন্তব্য কৰি অসমত শংকৰ মাধৱ আজানৰ দেশত তেওঁ এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যি সৃষ্টি কৰি আহিছে, তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এনেকুৱা এজন ব্যক্তিক এইখন চৰকাৰে আজিলৈকে কৰায়ত্ব নকৰা কাৰণ আমি বুজি পোৱা নাই। তেওঁ এইখন চৰকাৰৰ দিনতে বিভিন্ন সভা সমিতিৰ অনুমতি কেনেকৈ পায়, এই কথাটোৱে আমাৰ আচৰিত লাগে। কাৰণ এজন ব্যক্তিয়ে যদি অসমত সংঘাত লগোৱাৰ কাৰণে ইমানবোৰ বেয়া ভাষা প্ৰয়োগ কৰি আহিছে, তাৰ বিপৰীতে এইখন চৰকাৰে কিন্তু কোনো ব্যৱস্থা লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে আমি চৰকাৰখনক আহ্বান জনাইছোঁ যে আজিৰ তাৰিখতে বঙাইগাঁও জিলাত থিয় হৈ যেনেদৰে মুছলমানক প্ৰত্যক্ষ বেয়াকৈ গালি পাৰি তেওঁ বিভিন্ন ধৰ্মৰ মাজত আমাৰ মাজত যি মিলাপ্ৰীতি, সেই মিলাপ্ৰীতিত যি আঘাত আনিছে, এই ক্ষেত্ৰত চৰকাৰখনে অনতিবিলম্বে যাতে উচিত ব্যৱস্থা গ্ৰহণ কৰে, তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। ধন্যবাদ। জয় আই অসম।